নমস্কাৰ বন্ধুসকল, আপোনালোকক আকৌ স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। ৰাতিপুৱা মানে এতিয়া 8টামান বাজিলেই। মাজুলীলৈ বুলি ওলাইছোঁ ৰাতিপুৱাই। আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। বাটত কি দেখাওঁ মই দেখাই যাম। বনাব নাজানো, তথাপিতো চেষ্টা কৰি আছোঁ বাৰু। তো চেষ্টাৰ অসাধ্য একো নাই বুলি কয় যে, সেইকাৰণে মই চেষ্টা কৰি আছোঁ। কি হয়গৈ নাজানো আৰু। এয়া গাড়ী লগাই দিলোঁ গুদামত, মাল লোডিং হৈ আছে। এয়া বাবু আৰু লাডেনে মালটো লোড কৰি আছে। ধুনীয়াকৈ টিপাল চিপাল মাৰি দিছোঁ, বতৰৰ কথা ধৰিব নোৱাৰিতো। আৰু বাটত আহি থাকোঁতেই মোৰ আজি কাণ্ড হৈ গ'ল, দেখিছেনে? চকা ফুটি গ'ল। গাড়ীত মালো অলপমান লোড আছিলে। গাড়ীত মানে প্লেন চিট লোড আছে, অলপ আছিলে আৰু মানে মোৰ লগত এতিয়া যিটো জেক আছে সেইটোৱে কাম নিদিয়ে। আকৌ জেক মগাইছোঁ বিপুৰীয়াৰ পৰা, জেক মগাই মেলি আকৌ লগাব লাগিব। মোৰ লগত মানে এইটো দেখিছেনে, সৰু জেকটো আছে, সৰু জেকটোৱে কাম নিদিব মানে, কাৰণ গাড়ীত মাল অলপ লোড আছেতো, সেইকাৰণে। অৱশেষত গৈ লৈ জেক আনিলে, 3টা জেক লগাই দাঙিছোঁ। দাঙাৰ পিছত চকাটো লগাই মেলি ওলাই আহি আছোঁ। লখিমপুৰ বাইপাছ পাই গ'লোহি আহি। তো এনেকুৱা লোডিং গাড়ীত মানে যেতিয়া চকা ফুটি যায় তেতিয়া প্ৰব্লেম সেই ওলায়, যিটো গাড়ীত জেক দিয়ে সেই জেকটোৱে নুঠে। আৰু আমাৰ এটা কথা মানে, আমাৰ মালটনা গাড়ীবিলাকৰ যিটো কোম্পানীৰ পৰা কেপাচিটি দিয়ে মানে, সেইটো সিমান ওজনৰ মাল নিবলৈ হ'লে আমি মানে ভাড়াই নাপাওঁ। কোম্পানীৰ পৰা দিয়ে 7 কুইণ্টেল, আমি নিওঁ 10 কুইণ্টেল, কিন্তু আমি নিবই লাগিব, কাৰণ ভাড়া নহ'লেতো নাপাওঁৱেই। সেইকাৰণে বহুত প্ৰব্লেম হয় মানে। বাকী যি কি নহওক, ভালে ভালে আহিলোঁ। এতিয়া এয়া বাইপাছত পাইছোঁহি আৰু। বাকী লাষ্টলৈকে চাই থাকক দিয়ক। মাথা চাথা বেয়া হৈ গ'ল আজি মোৰ। 2 ঘণ্টা ৰখিছোঁ তাত। এইটো মানে লখিমপুৰ বাইপাছ শেষ হৈছে। এইটো আমি লেফ্ট ছাইডে গ'লে আমি গোগামুখ হৈ আমি মাজুলীলৈ যামগৈ, আৰু এইটো ৰাইট ছাইডে গ'লে মানে আকৌ আমি লখিমপুৰ যামগৈ, মেইন টাউন ওলাম। আমি লেফ্ট ছাইডে আহি গ'লোঁ। লেফ্ট ছাইডে আহি এতিয়া আমি গৈ আছোঁ মানে আমি বগী নদী পাম। বগী নদীৰ পাছত দাদাকো উঠামেই। দাদাক উঠোৱাৰ পিছত সেয়া ৰাস্তাতে দাদা আৰু বৌ ৰখি আছে। তো দাদা মোৰ লগত যাব মাজুলীলৈ। বাকী 2 ঘণ্টামান দাদাই ৰখিলে। সেইজনী বৌ, কেটেঙী বৌ। কেটেঙী বুলি কোৱাৰ কাৰণে মাৰিম বুলি কৈছে। মৰমতহে মাতোঁ দেই কেটেঙী বুলি। এতিয়া বৌক বাই বাই দি পিনে আকৌ আমি ওলাই দিলোঁ। এইটো আমি গোগামুখ চেণ্টাৰ পাই গ'লোহি। চিধা গ'লে আমি ধেমাজি পাবগৈ, আৰু আমি চিধা নাযাওঁ, আমি যাম মাজুলী লেফ্ট ছাইডে, ৰাইট ছাইডে সোমাই পেলাই, লেফ্ট ছাইডে নহয় চৰি, ৰাইট ছাইডে সোমাই পেলাই আমি মাজুলীলৈ যাম। জাম লাগি গৈছে এইডোখৰ। অৱশেষত আমি আহি এয়া মাজুলী পাই গ'লোহি। মানে মাজুলী সোমামহে এতিয়া আৰু। এইখন দলং মাজুলী। এইয়া চেক পোষ্ট, মানে চেক গেট। আজি বহা নাই বাৰু পুলিচ, থাকেই, প্ৰায় থাকে এডোখৰত পুলিচ। এয়া আমি মাজুলী সোমাই দিছোঁ। সেইখন চাইনবোৰ্ডখন দেখিছেনে, ৱেলকাম টু মাজুলী। বাকী আৰু বেছি দূৰ নাই আমাৰ জেগালৈ, আমি য'ত মাল খালী কৰিম আজি। প্ৰথমতে পায় জেংৰাই পাৰ হৈ পায় ফুলনি। আমি ফুলনিতে মাল খালী কৰিম। ব'লক আমি গৈ থাকোঁ। এইয়া আহি আৰিফদা গুদামত লগাই দিলোঁ। আৰিফদাই মাল খালী কৰি আছে। এই যে বগা স্পৰ্টিং পিন্ধি আছে সেইজনী আৰিফদা, সেইজনৰে মাল। বাকচ চাকচ লাগিলে মাজুলী কাৰোবাক হ'লচেলত আহিব। ফুলনি, এই যিখন ফুলনি থানা সেইখন পাৰ হৈ
সেইফালৰ পৰা আহিলে আপোনাৰ লেফ্ট ছাইড পৰে। এতিয়া মাল খালী কৰি আমি নেক্সট ভাড়া মানে ৰিটাৰ্ণ ভাড়া মোৰ BPL ছাগলী উঠাই ল'লোঁ। সেইটো এটা কেৰাহী আছে, আমি এইখিনি BPL লৈ যাম। এই আৰিফ দাই পঠাইছে মালখিনি। সেইকেইটা দেখে নাই ছাগলী কিমান ডাঙৰ ডাঙৰ। এইফালে চাই আছে কেমেৰালৈ। এতিয়া হৈছে ক'ত উঠি গ'লোঁ। মানে কালি ৰাতি মাজুলীৰ পৰা আহি থাকোঁতে কি হ'ল মই কৈ আছোঁ আপোনালোকক। পুলিচে বহুত জেগাত ৰখাইছে বাৰু। প্ৰথম মাজুলীত মোক ফটো মাৰিছে গাড়ীৰ লগত ছাগলীখিনি দেখি। নেক্সট ৰখাইছে মোক বগী নদীত কৈছে, প্ৰথম পুলিচজনে মোক কৈছে যে আমাৰ ছাৰ নাই, তুমি 500 টকা এটা আমাক চাহ খাবলৈ দিয়া আৰু তুমি গুচি যোৱা, নহ'লে ছাৰ আহিলে তোমাক বহুত চালান কাটি দিব। মই বোলো কেলৈ ছাৰ, ছাগলীটো মই চুৰ কৰি অনা নাই আৰু মই য'ৰ পৰা আনিছিলোঁ মাজুলীৰ পৰা আনিছোঁ। মই সঁচা কথা কৈ দিছোঁ ছাৰ, মই মাজুলীৰ পৰা ছাগলী আনিছোঁ। এখন কাগজ মানে মোৰ হাতে লিখি দিয়া কাগজ আছিলে, যোনে পঠাইছে ছাগলী তেখেতৰ নাম্বাৰো দিয়া আছিলে। তথাপিতো নাই, নেমানে। কৈছে তুমি 500 টকা এটা দিয়া, আমাৰ ছাৰ নাহোঁতে তুমি গুচি যোৱা। মই নিদিলোঁ 500 টকাটো। তাৰপিছত ছাৰ আহিলে, ছাৰে মোৰ নাম ল'লে, মোক ফটো মাৰিছে গাড়ীৰ লগত। বোলো ঠিক আছে। তাৰপিছতো আকৌ কৈছে তুমি পইচাটো কেলৈ নিদিলা আমাক। যেতিয়া ছাৰে মোৰ লগত কথা পতাৰ পিছত মই যেতিয়া গাড়ীলৈ ওলাবলৈ ধৰিছোঁ তাৰপৰা, ছাৰে কৈছে তোমাৰ এতিয়া কিমান চালান কাটিব জানা এইবিলাক লিখাৰ পিছত, বহুত চালান কাটিব নহয়, তুমি কিবা এটা নিমিলালা। এনেকুৱা হ'ব নালাগে মানে। মই এইটোও জানো যে ইমান দূৰৰ পৰা মই ছাগলী লৈ আহিছোঁ, মোকতো পুলিচে ধৰিবই, তো মই সেইটো জানোৱেই বাৰু। কিন্তু 500 টকা দিয়া অফিচাৰ নাই, তুমি গুচি যোৱা, চাহ খাবলৈ কিবা এটা দি যোৱা, সেইটো কিহৰ? তহঁতক চৰকাৰে দৰমহা দিছে, তহঁতক বুলিয়ে কৈ দিছোঁ, মানে খং উঠি গৈছে আৰু। তো আপোনালোককতো চৰকাৰে দৰমহা দিছে, আমাক চৰকাৰে কি দিছে? আমি গাড়ীখন চলাই পিনে দিনটো কষ্ট কৰোঁ আৰু তেনেকৈ আমি ঘৰ চলাই আছোঁ। তো নাপায়, যিয়ে অপৰাধ কৰিছে তাক ধৰক। তো আমাৰ পৰা চাহ খাবলৈ 500 টকা এটা দিলে মোৰ এদিনৰ হাজিৰা গুচি যায়, কাৰণ দিনটো গাড়ী চলাই পাওঁ 500 টকা মালিকৰ গাড়ী হ'লে। সেইটো যদি মই আপোনাক দি থৈ গুচি যাওঁ, কিডাল হ'ব মোৰ? তো এনেকুৱা হ'ব নালাগে, সেইটোৱে আৰু। দিয়ক, হ'ব দিয়ক আজিলৈ। এতিয়া আৰু ভাতটো খাই পেটটো শকত কৰি শুই থকাহে কথা আৰু। আজিলৈ ইমানতে, বাই বাই।